ফাইলৰ ভিতৰৰ এই বস্তুখিনি চাব আছে এতিয়া আমি ফাইলৰ হেৰিত যদি যাওঁ নিউ কৰিলে আমি নতুনকৈ এটা খোল খাই যাব পেইন্টৰ কেনভাস খোল খাই যাব ইয়াতে আমি এনিথিং বস্তু কিবা ড্ৰ কৰি আমি যদি আকৌ নিউ কৰিব যাওঁ তেতিয়াহলে ই সেভ কৰিবৰ কাৰণে এটো আনটাইটল হৈ থাকিব টাইটেলটো এটো সেভ কৰিবৰ কাৰণে খুদিব আমি সেভ কৰিবলৈ গলে ই আমাৰ যেটো ডাইৰেক্টৰি আমি য'ত সেভ কৰিব থৈছো ইয়াতে যিকোনো এটা নাম দিলে ইয়াতে সেভ কৰিব পাৰি আমি ইয়াতে টেষ্ট বুলি নাম দিলো এটো সেভ কৰিব পাৰি তাৰ পিছত এটা নতুন আকৌ খোল খাই গল এতিয়া সেভ আৰু সেভ এজৰ ডিফাৰেন্স কি সেভ আমি কিবা এটা চেঞ্জেস কৰাৰ পিছত ইয়াক যদি আমি সেভ কৰো তেতিয়া হলে ই যদি নতুন হয় তেতিয়া হলে ই তা নাম এটা দিবৰ কাৰণে আৰু নামটো আমি ইয়াতে ডিলিট কৰাৰ প্ৰয়োজন নাই প্ৰথমতে সিলেক্ট হৈ থাকে আমি এটো ডিলিট কৰি থকা দৰকাৰ নাই আমি এটা যদি আকৌ গৈ সেভত যাওঁ তেতিয়া হলে জি লিখি দিও হেতু ইয়াতে আহি যাব টেষ্ট কৰিছিলো গতিকে টেষ্ট হিচাপে এটা যদি আমি আগৰ এইটো হেৰি কৰিব চাও ৰিপ্লেস কৰিবৰ কাৰণে হ'ব আমি ৰিপ্লেস কৰি দিব পাৰো আৰু আগৰ যেটো ডুইং আছিল হেতু মুছি নতুনকৈ এটো সেভ হৈ গল আৰু সেভ এস কৰিলে আগৰটোৰ ঠাইত আমি ৰিপ্লেস কৰাৰ নিচিনা সেভ কৰিব পাৰো এতিয়া সেভ কৰাটোত কি হয় আমি এটা যদি ওপেন কৰো যিকোনো পেইন্ট এটা আমি ওপেন কৰিলে এই ওপেন কৰাটোত যদি আমি এতিয়া কিবা এটা চেঞ্জেস কৰি ইয়াতে এনেকে চেঞ্জেস কৰি যদি আমি সেভ কৰি দিও তেতিয়া হলে আমাৰ যেটো ফাইল সেই ফাইলটোৰ ভিতৰতে সেভ হৈ যাব আমি যে সেভ কৰি দিলে আমাৰ যেটো ড্ৰয়িঙৰ ফাইল সেই ফাইলটোতে সেভ হৈ গল আলটিমেটলি আমাৰ কি হল এই ড্ৰয়িঙৰ ফাইলটোতে সেভ হৈ গল এতিয়া ড্ৰয়িঙৰ ফাইলটোত এই নতুনকৈ যিখিনি আমি ড্ৰ কৰিলো এটো সেভ হৈ গল আৰু হেতু আমি আনডু কৰিব নোৱাৰো এবাৰ সেভ কৰাৰ পিছত যদি আমি হেতু ক্লোজ কৰি দিও এতিয়া আমি এটো ওপেন কৰি ললো আৰু সেভৰ ক্ষেত্ৰত কি হয় সেভ হলে নতুনকৈ ফাইল হলে ই নাম দিবৰ কাৰণে ক'ব আৰু আগৰ পৰা খুলি থকা হলে ই নাম চাম একো নহতে ডাইৰেক্ট সেভ হৈ যাব আমি এটা এনেকা যদি লৈ আমি যদি এটা সেভ মাৰি দিও ই এনেকে সেভ হৈ যাব যদি আমি নতুনকৈ ওপেন কৰো এইখিনি ব্ল্যাক হৈ গল এনেকৈ সেভ এস কৰিলে নাম hudiব আৰু আমি নতুন নাম হিচাপে pick1 বুলি আমি চেক কৰিব পাৰো এয়া নামটো pick1 হৈ গল তাৰ পিছত আহিলে প্ৰিন্টাৰ যদি আমাৰ কানেক্টেড থাকে আমি প্ৰিন্ট কৰিব পাৰো স্ক্যানাৰ যদি কানেক্টেড থাকে তেতিয়া হলে আমি স্ক্যান কৰিব পাৰো আৰু ইমেইল হিচাপে ফটোটো সেভ কৰিব পাৰো আৰু ডেস্কটপ ব্যাকগ্ৰাউন্ড হলে ডেস্কটপ ব্যাকগ্ৰাউন্ডটো চেঞ্জ হৈ যাব ডেস্কটপত এটো ডেস্কটপ ব্যাকগ্ৰাউন্ড হিচাপে নতুন পিকচাৰটো গুছি যাব তাৰ পিছত প্ৰপাৰ্টিজ হলে আমি প্ৰপাৰ্টিজ চাব পাৰো এটো কিমান উইডথ হয় কিমান হাইট হয় কি কালাৰ আছে এই গোটেই ডিটেইলছ খিনি ইয়াতে কিমান ডিপিআই হয় এই গোটেই বস্তুখিনি ইয়াতে দেখুৱাই দিয়ে এবাউট পেইন্ট হলে পেইন্টটোৰ ভাৰ্সনটো দেখা পায় আৰু এক্সিট হলে এক্সিট কৰিলে এক্সিট হ'ব লৈ এক্সিটটো আৰু ইয়াতে পূৰণ চিনটো একে হয় এটো হলে ৰিস্টোৰ হ'ব আৰু এটো হলে মেক্সিমাইজ আৰু ৰিস্টোৰ হয় আৰু এটো হলে মিনিমাইজ ই তলত গৈ এটো মিনিমাইজ হৈ থাকিব টাস্ক বাৰত আমাৰ থাকি যাব টাস্ক বাৰত মিনিমাইজ হৈ থাকি যাব